নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে বাৰু? মই আজি এটা বৰপিঠাৰ ৰেচিপি লৈ আহিছোঁ। ঠাই বিশেষে ইয়াক তেল পিঠা বুলিও কোৱা হয়। মই কিন্তু বৰপিঠা বুলিয়েই কওঁ। বৰপিঠা বনাবলৈ আমাক প্ৰথমে গুড় লাগিব। প্ৰথমে মই গুড়খিনি কাটি ল'লোঁ। কাটি লৈ এনেকৈ পানীত অলপ সময়ৰ বাবে তিয়াই থ'ম, যাতে গুড়খিনি গোটা গোটা হৈ নাথাকে। আৰু তাৰপিছত মই পিঠাগুড়ি লৈছোঁ। এয়া আগতেই খুন্দি শুকুৱাই থোৱা পিঠাগুড়ি আছিলে। পিঠাগুড়িখিনি হৈছে আৰৈ কোমল চাউলৰ পিঠাগুড়ি। আপোনালোকে বাৰু কি চাউলেৰে বনায় জনাবচোন। মই কিন্তু এইটো চাউলৰে বনাওঁ। ইয়াত অকণমান সোৱাদ অনুযায়ী নিমখ দিলোঁ আৰু অকণমান বেকিং চ'ডা দিলোঁ। দি লৈ এয়া ভালকৈ বেটাৰটো বনাই লৈছোঁ। বেটাৰটো বনাওঁতে চাব যাতে গোটা গুটি নাথাকে, ভালদৰে মিলি গ'লে ভাল হয় আৰু। তাৰপিছত এখন কেৰাহীত তেল গৰম হ'ব দিলোঁ। আপোনালোকে ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰে, মই কিন্তু মিঠাতেলেই ব্যৱহাৰ কৰিছোঁ। তাৰপিছত এনেকৈ এখন হেতাৰে হেতা যিমান জোখত আৰু দিয়ে বনাই ল'ব। যদি আপোনাৰ বেটাৰ বনোৱাটো ধুনীয়া জোখত হয়, তেতিয়া আপোনাৰ পিঠাখন এনেকৈ ধুনীয়াকৈ ফুলি আহিব। এনেকুৱা অকণমান ৰঙচুৱা হ'লে পিঠাটো নমাই দিব আৰু আপোনাৰ বৰপিঠা খাবলৈ ৰেডি হৈ যাব। আৰু ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। যদি আজি পিঠাৰ ৰেচিপিটো চাই ভাল লাগিল, তেনে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।